ভাল আৰু বেয়া। আজি আমি আলোচনা কৰিম ভাল আৰু বেয়াৰ কথা। কোনজন ব্যক্তি ভাল আৰু কোনজন ব্যক্তি বেয়া। এটা অফিচৰ কথা কওঁ। ধৰি লওক আপোনাক যি কাম কৰিবলৈ কৈছে আপুনি কৰিছে, তেন্তে আপুনি ভাল ব্যক্তি। আপোনাক উঠ বুলি কৈছে আপুনি উঠিছে, আপোনাক বহ বুলি কৈছে আপুনি বহিছে, তেন্তে আপুনি বহুতেই ভাল। আপোনাক যদি কিবা এটা ভুলো কৈছে আৰু আপুনি তাক শুদ্ধ বুলি মানি লৈছে, তেন্তে আপোনাতকৈতো ভাল এই দুনিয়াতেই কোনো নাই। আপোনাক হয়তো ভালৰ পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰিব। কিন্তু যদি আপুনি কাৰোবাৰ ভুলটো দেখাই দিছে, তেন্তে আপোনাতকৈ বেয়া এই পৃথিৱীত আৰু কোনোৱেই নাই। তেতিয়া হয়তো আপুনি শুনিব, তোমাৰ কাৰণে আজি এনেকুৱা এটা হ'ল। তুমিয়ে সেইজন কলংকিত ব্যক্তি যাৰ কাৰণে আজি এনেকুৱা এটা অৱস্থা হৈছে। তোমাৰ দৰে ব্যক্তি মই দেখাই নাই আজিলৈকে। কিয়? কাৰণ তেওঁ সেইজন ব্যক্তিৰ ভুলটো দেখুৱাই দিছে, আৰু যিটো আমাৰ কেতিয়াও সহ্য নহয়। আমি কেতিয়াও নিবিচাৰোঁ আনে আমাৰ ভুলটো দেখুৱাই দিয়ক। আৰু তুমিতো সৰু মানুহ ন, তুমি কেনেকৈ মোৰ ভুল দেখুৱাই দিব পাৰা? আৰু চেম কথা প্ৰতিটো ক্ষেত্ৰতে প্ৰযোজ্য হয়। তো নমস্কাৰ, মই পংকজ দাসে পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো শুনিয়েই থাকে, অমুক ল'ৰাটো খুব ভাল দেই, সেই ল'ৰাজন দেখিছানে ইমান যে বেয়া। নিশ্চয় শুনা পায় আপোনালোকে এইবোৰ কথা। এইষাৰ কথাও হয়তো শুনে, ল'ৰাটো খুব ভাল দেই, সকলোৰে কথা শুনে। ইয়াৰ অৰ্থ এইটোৱেই যে কোনোবা এজন ব্যক্তিয়ে যদি সকলোৰে কথা শুনে, তেন্তে তেওঁ ভাল। আৰু যদি তেওঁ উল্টাই তেওঁৰ ভুলটো দেখুৱাই দিয়ে বা নুশুনে, নিজৰ মতে কৰে, তেন্তে তেওঁ বেয়া। সেয়া আপোনাৰ যিকোনো সম্বন্ধতে হ'ব পাৰে। কথা শুনে মানে তেওঁ ভাল, কথা নুশুনে মানে তেওঁ বেয়া। ছাত্ৰজন ভাল কাৰণ তেওঁ চব শিক্ষকৰে কথা শুনে। ল'ৰা ছোৱালীজনী ভাল কাৰণ তেওঁ মাক দেউতাকৰ কথা মানি চলে। আৰু বেয়া কাৰণ তেওঁ মানি নচলে, মানে কথা নুশুনে, নিজৰ মতে কৰে। আৰু কিছুমান ব্যক্তি আছে যিয়ে আপোনাৰ এইমাত্ৰ মোৰ কাৰণে ভাল হ'ব, আৰু এইমাত্ৰ তেওঁ সেইজনৰ কাৰণে ভাল হ'ব। এইমাত্ৰ তেওঁ মোৰ আগত তেওঁৰ বদনাম গাই আছে, আৰু অলপমান পিছতে তেওঁ সেইজন ব্যক্তিৰ আগত মোৰ বিষয়ে বদনাম গাব। এনেকাও ব্যক্তি আছে। হয়তো মোৰ আগত তেওঁৰ বদনাম গাই থাকোঁতে মই ভাবিম, খুব ভাল ব্যক্তি যে এইজন, মোৰ কথা চিন্তা কৰে। আৰু যেতিয়াই তেওঁ গৈ পিনে তেওঁৰ আগত সেইবিলাক কথা ক'ব, তেতিয়া তেওঁ ভাবিব সেইজন ব্যক্তি খুবেই ভাল, কাৰণ তেওঁ মোৰ কথা চিন্তা কৰি তেওঁৰ বদনাম গাই আছে। এইবিলাক হ'ল দুমুখীয়া। আৰু সেইবোৰ ব্যক্তিয়ে আজিৰ ডেটত খুব ভাল ব্যক্তি, কাৰণ তেওঁ দুফালে চলে ন। মোৰ আগতো ভাল হৈ আছে তেওঁৰ বদনাম গাই পিনে, আৰু তেওঁৰ আগতো ভাল হৈ আছে মোৰ বদনাম গাই পিনে। কিন্তু সেইজন ব্যক্তি খুবেই বেয়া, যিজন ব্যক্তিয়ে নিজৰ মতে চলি গৈ থাকে, কাকো পাত্তা নিদিয়ে, বিন্দাছ কৰি গৈ থাকে, কাকো খাতিৰ নকৰে। সেইজন ব্যক্তি সকলোৰ কাৰণে বেয়া। কাৰণ কোনোবাই ক'ব অমুকটো কৰ, তেওঁ ক'ব নাই মোৰ মন নাই কৰিবৰ কাৰণে। হৈ গ'ল নে তেওঁ বেয়াৰ পাত্ৰ? আকৌ কোনোবাই ক'ব অমুকলৈ যা, নাই মোৰতো মন নাই যাবৰ কাৰণে। হৈ গ'ল নে আকৌ তেওঁৰ কাৰণেও বেয়া? কিয় বেয়া? কাৰণ তেওঁ নিজৰ মতে কৰে, মন গ'লে কৰে, মন নগ'লে নকৰে। আৰু সেয়াই ভাল বেয়া। সেনেকেই মানুহে পৰিচয় দিয়ে মানুহক, কোন ভাল কোন বেয়া। মোৰ কাৰণে যিজন ব্যক্তি ভাল, সেইজন ব্যক্তি কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে, আৰু মোৰ কাৰণে যিজন ব্যক্তি বেয়া, সেইজন ব্যক্তি কাৰোবাৰ কাৰণে ভালো হ'ব পাৰে। এতিয়া এটা সুন্দৰ উদাহৰণ, মহাভাৰতৰ কথা। দুৰ্যোধন কেনেকুৱা ব্যক্তি যদি সোধোঁ, কি উত্তৰ আহিব? হয়তো চিধা এটাই উত্তৰ আহিব, মহাভাৰতৰ যুদ্ধৰ প্ৰধান কাৰণ, খলনায়ক। কিন্তু সেই দুৰ্যোধনৰো বেষ্ট ফ্ৰেণ্ড আছিলে কৰ্ণ।
কিয়? এটাই কথা, ভাল বেয়া সকলো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্ণ যেতিয়া বেয়া পৰিস্থিতিত আছিল, সেইখিনি সময়তে আহি দুৰ্যোধনে আঁকোৱালি লৈছিলে। সেইকাৰণে দুৰ্যোধন তেওঁৰ কাৰণে ভাল। अब तुम बताओ धनुर्धर, तुम्हारा परिचय क्या है? कि तुम केवल वीर ही नहीं, महावीर हो, और तुम्हें किसी और परिचय की आवश्यकता भी नहीं है। परंतु यदि कुल गुरु ये कह रहे हैं कि नियम के अनुसार अर्जुन को ललकारने का अधिकार तुम्हें तभी प्राप्त हो सकता है जब तुम ये सिद्ध कर दो कि तुम राजा हो या राजकुमार, तो यही सही। अंग देश का राज्य मेरे अधिकार में है कुलगुरु, और मैं आज अपने मित्र कर्ण को अंग देश का राजा बनाता हूं। अंग राजकरण की जय। मित्र दुर्योधन, तुम्हारे इस अनुग्रह का ऋण तो मैं अपने प्राणों से भी नहीं चुका सकता। আপুনি কেতিয়াও সকলোৰে কাৰণে ভাল হ'ব নোৱাৰে, আৰু আপুনি কেতিয়াও সকলোৰে কাৰণে বেয়াও হ'ব নোৱাৰে। শ্ৰীকৃষ্ণ মানে ভগৱান শ্ৰীকৃষ্ণ, আমি সকলোৱে তেওঁক পূজা কৰোঁ, আমাৰ ভগৱান। কিন্তু সেই শ্ৰীকৃষ্ণৰো শত্ৰু আছিল ন। শত্ৰু বেলেগ নালাগে, নিজ মোমায়েকে পৰম শত্ৰু আছিল শ্ৰীকৃষ্ণৰ। গতিকে আৰু বেলেগ আৰু ক'বলগীয়া একো দৰকাৰ নাই। এতিয়া কংস আছিল শ্ৰীকৃষ্ণৰ শত্ৰু, শ্ৰীকৃষ্ণ আমাৰ কাৰণে ভগৱান। গতিকে ভগৱানৰ শত্ৰু মানে আমাৰো শত্ৰু। কিন্তু সেই শত্ৰুৰো আপোনাৰ মিত্ৰটো আছিল ন। সেই কংসও কিছুমানৰ কাৰণে ভগৱান সদৃশ আছিল ন। মানে এটাই কথা, ভাল বেয়া বুলি একো বস্তুৱেই নাই চাবলৈ গ'লে। সেয়া পৰিস্থিতি অনুযায়ী, মানুহৰ মন অনুযায়ী সেইবোৰ সলনি হৈ থাকে। মোকো হয়তো বহুতে বেয়া পাব পাৰে, হয়তো দুই এজন ওলাব যে ভালো পাব পাৰে। হয়তো মোক দেখিলে কিছুমানৰ খঙো উঠিব পাৰে, হয়তো দুই এজন আছে যাৰ হয়তো মোক দেখিলে ভালো লাগিব পাৰে। চিম্পল কথা। কিন্তু ইয়াৰ অৰ্থ এয়ে নহয় যে আপুনি বেয়াটো কৰিব। বেয়া মানে যিটো সমাজৰ কাৰণে বেয়া। যেনে ধৰি লওক যোৰহাটৰ এই উদাহৰণটো, সেইবিলাকতো বেয়া ন। তো সেইবিলাক মই কোৱা নাই। বেয়া ইজ অলৱেজ বেয়া। যিটো সমাজৰ কাৰণে বেয়া, যিটো চবৰ কাৰণে বেয়া, সেইবিলাক বাদ দি বাকী আপুনি যি কৰি আছে তেন্তে আপুনি অ'কে। সমাজৰ কাৰণে বেয়া মানে কি? এই যেনে ধৰি লওক ধৰ্ষণ, মাৰপিট, হত্যা, লুণ্ঠন, চুৰি, বহুত কিবা কিবি, এইবিলাক যিবিলাক পাপ কৰ্ম বুলি কোৱা হয়। নেক্সট আহিলে আপোনাৰ মানুহক বেয়া ব্যৱহাৰ, অমুক তমুক, এইবিলাক বেয়া বস্তু মানে বেয়া। সেইবিলাকক বাদ দি আপুনি বিন্দাছ কৰি গৈ থাকক কামবোৰ। কোনোবাই যদি আপোনাক বেয়া পায় তেন্তে আপুনি বেয়া নহয়। তেওঁ বেয়া পায় কাৰণ তেওঁ সেইটো বেয়া পায়, তেওঁ সেনেকুৱা কৰিব নোৱাৰে, সেইকাৰণে তেওঁ বেয়া পায়। এনেও মানুহে নিজে যিটো কৰিব নোৱাৰে আনে যদি কৰে, সেইটোক তেওঁ সদায় কয় এই কামটো বৰ বেয়া। কাৰণ আপোনালোকেতো গমেই পায় ন, যেতিয়া শিয়ালটোৱে কি আছিল আঙুৰটো যেতিয়া ঢুকি পোৱা নাছিলে, তেতিয়া কি কৈছিলে? আঙুৰটো বড্ড টেঙা, সেইকাৰণে মই খোৱা নাই। ঠিক চেম আমিবোৰো, আমি যিটো কৰিব নোৱাৰোঁ সেইটো যদি আনে কৰে তেন্তে সি আমাৰ কাৰণে বেয়া। আমি যিটো ভাল নাপাওঁ সেইটো যদি আনে কৰে তেন্তে সি বেয়া আমাৰ কাৰণে। মুঠ কৰি তলৰজনে যদি মোক কিবা এটা ভুল দেখুৱাই দিয়ে তেন্তে সি বেয়া মোৰ কাৰণে। বাকী একো বেয়া চেয়া নাই। বেয়াবোৰক বাদ দি আৰু বেয়া কৰ্মবিলাক বাদ দি তেনে বিশেষ আৰু একো নকওঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এটাই কথা, বিন্দাছ কৰি যাওক, নিজৰ মতে কৰি যাওক, যি ভাল লাগে কৰি যাওক, কিন্তু আনৰ ক্ষতি নকৰাকৈ। ধন্যবাদ।